হে গাইজ, মই বৰ্তমান এতিয়া আছোঁ বেংগলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আপোনালোকে দেখি আছে ইয়া বেংগলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। মই বৰ্তমান গৈ আছোঁ বেংগলোৰ টু গুৱাহাটী আৰু মৰ্ণিং বৰ্তমান মোৰ টিকেট আছে 5:30। এয়া আপোনালোকক দেখুৱাই আছোঁ বেংগলোৰ এয়াৰপৰ্ট। এতিয়া আমি ভিতৰলৈ যাব চেষ্টা কৰিম। বাপৰে কি বম জেগা, কি ধুনীয়া জেগা। চাওকচোন কি সুন্দৰ বেংগলোৰ এয়াৰপৰ্টখন, চাওকচোন আপোনালোকে কি সুন্দৰ, কি সুন্দৰ। আৰু আপোনালোকে আৰু এটা বস্তু দেখাই আছোঁ, এই যে দেখিছে তাজ হোটেল, বেংগলোৰ এয়াৰপৰ্টৰ তাজ হোটেল দেখিছে চাগে আপোনালোকে নিশ্চয়। অলপ আমাৰ পৰা দূৰত আছে। এইখন হৈছে বেংগলোৰ এয়াৰপৰ্টৰ তাজ হোটেল। বলক এতিয়া আগবাঢ়ি যাওঁ, অলপ আগলৈ দেখা আপোনালোকক, আগলৈ দেখাব চেষ্টা কৰিম আপোনালোকক। এয়া দেখিছে, ইয়া এইখন হৈছে বিখ্যাত বেংগলোৰ এয়াৰপৰ্ট। কি সুন্দৰ জেগা, চাওকচোন আপোনালোকে। কি বম জেগা, কি সুন্দৰ। এইখনে হৈছে ডিপাৰ্চাৰ। দেখিছে আপোনালোকে। বলক অলপ আগবাঢ়ি যাওঁ। বেংগলোর ইন্টারন্যাশনাল এয়ারপোর্ট। এইখনে বেংগলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু বৰ্তমান আমি যাম এইখন, আমাৰ ফ্লাইট বৰ্তমান আছে এইখন স্পাইচজেট ফ্লাইট। বৰ্তমান আমি এইখনতে যাম, ঠিক আছে। আমি বৰ্তমান এইখনতে যাম ফ্লাইট। আমি ভিতৰত বহোঁগৈ তেতিয়াহ'লে ন, ছিটটো লৈ লওঁ আৰু নিজৰ ব'লক তেতিয়াহ'লে। ফ্লাইটৰ ভিতৰতে आपको देखा है खोटी हो गया ना। थोड़ा साइड दो मेरे को।